তো গাইজ আমি এতিয়া আহিছোঁ বেতালদা আৰু ঘৰৰ কাষেদি কিন্তু এতিয়া আমি যাই আছোঁ মাথাউৰি দি গাইজ আমি যাই আছোঁ এই বেতালদা যি দেখি থাকে নাই মাথাউৰিটো সেইটো আমি তো গাইজ কেনে ৰাস্তা বৈ আহে ইয়াতে বেকাৰ আছোঁ দিয়ক গাইজ পিজু হাজৰিকা আছিল গাইজ ইয়াতে কিন্তু গাইজ আমি এতিয়া আছোঁ দিয়ক চাবাক লাগি গাইজ আমি গোটাকেইটা এনেকৈ ওলাই আহিলোঁ তো গাইজ এতিয়া ভাৰ্গৱদাৰ দোকানখন চাব নেকি আপোনালোকে তো অলপ দেখি আছোঁ চব দেখি আছোঁ আজি আপোনালোকক তো চাই ৰ'ব অলপমান তো গাইজ আমি এতিয়া মানে ভাৰ্গৱদাৰ দোকান পালোঁ তো ভাৰ্গৱদা এতিয়া নাই ৰাইডত গৈছি তো আমি মানে SBI বেংকটোৰ কাষত তলতে ভাৰ্গৱদাৰ দোকানখন আৰু দোকানখনো আপোনালোকক দেখি দিছোঁ তো ভাৰ্গৱদাৰ দোকানে খোলাই আছে গাইজ তো ভাৰ্গৱদা গেলিও মানে একো নাই দোকানত ভাৰ্গৱদা নাই কিন্তু গাইজ দুটা আছে নেকি তো গাইজ চাই থাকক আগক লাগি তো গাইজ দেখছিনে ৰাস্তাটো গাইজ ইমান বয়া কিন্তু আধা ভাল কৰিছে আধা বয়া কৰিছে কিবা কবি তহঁতে ভালে কৰা নাই দিয়কচোন সেই কিবা এটা যিটো হৈছে নিপুদাৰ ঘৰ এই নিপুদাৰ গাড়ীখন আছে চাগে তাতে চ' গাইজ এটা এক্সপিৰিয়েঞ্চ পালোঁ দিয়ক এক্সপিৰিয়েঞ্চ এটা হ'ল গাইজ ৰাস্তা ভাল আমি এতিয়া মানে পুৰা যাই আছোঁ দিয়ক আমি এতিয়া মিয়াক পাৰ কৰি যাম গাইজ তো গাইজ আমি যাই আছোঁ দিয়ক এইটো আমাৰ প্ৰথম ব্লগ কিবা ভুল হ'লে মাফ কৰি দিব আৰু তো আমি গাঁৱৰ মাজতে বনাইছোঁ ভিডিঅ'টো